মাটিৰ বুকুত দেখা পালো তোমাৰ ছবি এই কতে অয়া অলপ কি সাদা মাইছা খাবি না দে মকো দি অলপ আৰু বাকী হাতী মোক গেছি আই আছে গাঁৱতে এই ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ কৰিবি নেকি কৰবা পাৰি যে হাতী আহিব লাগিছিল না কি ক মানে কি জানা এতিয়া স্ক্ৰিপ্টখন আছে পাবি নেকি স্ক্ৰিপ্টখন আছে এতে হিচাপে ভিডিঅ'টো কৰিবি না হ'ব দে হা এতিয়া তোৰ নিয়া কাক মাতিম বুলি ভাবছিয়া এতিয়া কি হ'ব হাতী আৰু ইয়াক মাতিম আহিব লাগিছিল তে মাত হেন্দো ৰখন এটা কৰোঁ ৰ এই ৰচোন ৰ তই যে হাতীক মাতিম খুজছা হাতীৰ লগতো কোনালৈ আহিব সিটো বম ডাঙৰ এটা মদা পিয়া মদাপি হ'ব কথা নাই ভাই এক্টিংটো ভালেই কৰিব একো প্ৰব্লেম হ'ব নাই না কি ক দে তে আৰু কি কৰি আছা ই আৰু কৰিব আহিলা তই গুনি আই তই গুনি খাওঁ মোক চিন্তা তই একে কেনেকৈ আহিলি মই আহিছিলো আহি সোমাইছো দেখা পাইছা এতে মানে এটা কেছ কৰিম বুলি ভাবিছোঁ আমি মানে এতিয়া টক শ্ব' বম এতে মানে তাতে অলপ টক শ্ব' মানে নিউজ লাইভ দেখা না নিউজ লাইভ চানা নিউজ লাইভ চাওঁ ৰ মোবাইলটো থৈ নিউজ লাইভ চানা তাতে চাওঁ মই নিউজ লাইভ মাজে মাজে কিন্তু ভাই মাজে মাজে চানা তাতে ভিডিঅ' বানোই এই ভিডিঅ' এটা বানাম খুজিছিলোঁ ই নলবেৰীয়া বা বৰপেটা এটা হ'ব লাগিব এটা মানে নলবাৰী হ'ব লাগিব এটা বৰপেটা হ'ব লাগিব তই বৰপেটা ৰোল কৰিব পাৰিবি না সেই বৰপেটা নহয় মই টিহু হ'ম মোৰ টিহুতহে ঘৰ কি কৰবি তই এতিয়া ই বোলে টিহু ৰৈ বোলে ই নলবেৰীয়া তই টক শ্ব' কৰবি বকৰা চালা বকৰা হ'লেও কি হ'ল এনেকৈ কৰিব নোৱাৰিম নেকি বুঢ়া হ'ব মানুহগিলা তুই কথা কক লগিন হ'ব যে দেখা যাব তইতো হাঁহিব লগা নাই এতিয়া মানে ভিডিঅ'টো কৰিম তোক কৰবি না নকৰা কওঁ মোক কৰিম দে কৰিম দে কৰবি তো চিয়'ৰ ৰ কেমেৰাটো ৰেডি কৰোঁ হ'ব না দে কেমেৰাটো ৰেডি কৰা আৰম্ভ কৰিব লাগে কুকুৰৰ কুটা কি তোৰ দেখোন কতে ঘণ্টা যায় আৰু তই এই কি টক শ্ব' পাতিম অ' তোৰ চোৱাৰ বাচ্ছা একো নিচিনা ইনকে কৰিম এই কেমেৰা ৰেডি কৰা স্বাগতম ৰাইজ তো আমাৰ টক শ্ব' আপোনালোকক ৱেলকাম কৰিছোঁ তো আমি এতিয়া কথা পাতিম দুখন ডিষ্ট্ৰিক্টৰ মাজত মানুহ বুঢ়া হ'ব নাই কথা ক'লি তই চুপ থাক একো নিচিনা ৰহ চুপ থাক তুই নতুনকৈ আৰম্ভ কৰা স্বাগতম ৰাইজ আমাৰ টক শ্ব'লৈ আপোনালোকক ৱেলকাম কৰিছোঁ ৰাইজ ৰ'ব এই বকৰা ইয়াত হৈ মই কওঁ দিয়ক দেখো তই কয় ই আৰম্ভ কৰিব দিয়ক মই নাজানো কি ক'ব লাগে মোক ক'বা দিনা শান্তিত বুঢ়া হাম দেখোন আমি কক ৰাইজে মোক ইমান ভাল পাই চাই কিনে ৰাইজে চাব নহয় তোক ক'ব লগা নাই স্বাগতম জনাইছোঁ ৰাইজ আপোনাৰ ফালি যাব তোৰ ভালকে কৈ আছোঁ না চেষ্টা কৰবা দিম মোৰ ভুল নহয় মোৰ বকৰা এতিয়া সেইটো মোৰ ভুল নহয় এইটো আৰম্ভ কৰিব লাগে তো স্বাগতম জনাইছোঁ ৰাইজ আমাৰ টক শ্ব'লৈ ভালকে কওঁ ভালকে কৈছোঁ মই আনকে ৰাখলে দেখোন যায় তো স্বাগতম জনাইছোঁ ৰাইজ আমাৰ টক শ্ব'লৈ তো আমি যদি কথা পাতিম দুখন ডিষ্ট্ৰিক্টৰ কথা আমাৰ টক শ্ব'টোৰ নাম হ'ল বকৰা শ্ব' কিয় এইটো মোৰ ভুল নহয় মই এতিয়া আৰম্ভ কৰিব দিম তই চুপ থাক ইয়াক ক'বা দি কাক কৰ নতুনকৈ কৰ ৰেডি স্বাগতম জনাইছোঁ ৰাইজ আমাৰ টক শ্ব'লৈ তো আমি যে কথা পাতিম দুখন ডিষ্ট্ৰিক্টৰ মাজলৈ আমাৰ মাজত উপস্থিত হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ এজন বিশিষ্ট যুৱক মৃত্যুঞ্জয় শৰ্মা ই নলবাৰীৰ পৰা আহিছে আৰু 2 নম্বৰ আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মহান ৰিপুঞ্জয় শৰ্মা তো কাণ ফালি যাব টিহু লাইভ নহয় বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহে দিছোঁ একো নহয় এইটো এক্টিঙে কৰিব লাগে
তো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে আছে আমাৰ মহান মানে এজন ব্যক্তি বৰপেটা ডিষ্ট্ৰিক্টৰ আমাৰ ৰিপুঞ্জয় শৰ্মা তো তেখেতসকলে ক'ব তো নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰথম ব্যক্তিজনক মই মানে সুধি ল'ম ৰাইজ হ'ব আমি ইয়াৰ এতিয়া চিনাকিটো কৰি দিম বকৰা ছাগাল এনে ফাল্টু কৈছোঁ দিয়ক বেয়া নাপাব তো প্ৰথম কৈছোঁ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ আপোনাৰ পৰিচয়টো দাঙি ধৰক ৰাইজৰ মাজত মইনো আৰু কি ক'ম মই নলবাৰীয়া তো এখেতে নিজৰ পৰিচয়টো নলবাৰী হিচাপে চিনাকি দিছে তো আমাৰ দ্বিতীয়জন ব্যক্তি আমাৰ বৰপেটাৰ পৰা আহিছে তো বৰপেটাৰ ব্যক্তিজনক সুধি ল'ম আপোনাৰ পৰিচয়টো দাঙি ধৰক অঁ আপুনিয়ে মই আৰু কি মই বৰপেটা তো দুজনে নিজৰ ডিষ্ট্ৰিক্টৰ পৰা নিজৰ মানে পৰিচয়টো দিছে এজন হ'ল নলবেইৰা এজন হ'ল বৰপেটা তো আপুনি মোক এটা কথা কওক এই যিটো নলবেইৰা বুলি আপুনি যিটো পৰিচয় দিছে তো এই নলবেইৰাত মানে কি কি বিশেষ কথা আছে এই নলবাৰী ডিষ্ট্ৰিক্টখনত আপুনি কওকচোন প্ৰথম তো আপুনি নলবাৰীৰ বিষয়ে কি চলি আছে দে কেনেবা বাইছনা হৈছে আই কেনে গ'লে আপনি বাগে যাব কৰবে হিচাপ তুই চাকনা আছে চাকনা ইবাগে আছোন চাকনা লাগে চাকনা তো ইবাগে এই মাছ মাৰিলো মাকছো নাগে তুই ইবাগে আছোন পতাপত এই দে বাদে এই ইবাগে আ তুই মোটা বিয়া মত খাও ইয়াৰ গাত তুই তো কৰবে হিচাপ তুই কৰবে হিচাপ মোটা বি আচ্ছালা আইছো আচ্ছালা মোটা পিছালা পুরুনা কৰবে হিচাপ তুই কি লাগে তোক তোতে এই বকৰা এই ৰয় হা আচ্ছালা আইছো আচ্ছালা পাঠশালা হলে ইয়াৰে মানুহ বহে কি আমি তো কিবা টক চব পাতিছো হেল্প কৰবি নেকি অলপমান কি কি অলপমান কিবা মানে নলবাৰী আৰু বৰপেটাৰ মাজত কিবা এটা কৰিছো তুই তো বৰপেটাৰ হলি না অলপ হেল্প কৰি দিয়া কতে এই পাছালা নহয় গৰু বৰপেটা নহয় বজালি খাবি পাগলা আহিছো লাইফ চলি ৰাইডে বেয়া হ'ব কি লৈছা ফেলে দিছো এই ফেলে বি মৰি যাবি কলো কিস্তি কৰিব ই বজালি বজালি এই ৰ এটা কাম কৰিম তুমি কেমেৰা ৰেডি কৰা তো আমাৰ প্ৰথম আছে বজালি ডিষ্ট্ৰিক্টৰ এজন মহান মানুহ মানে মহান মানুহ আপোনাৰ বজালি ডিষ্ট্ৰিক্টত কি আছে ৰাইজক কওকচোন বজালি ডিষ্ট্ৰিক্টৰ আচ্ছালা তোমাৰ কি নাই কি আছে কি সেইটো কওক নাই কি সেইটো আছে কি সেইটো কওক মই ক'লো নাই কি নাই কি সেইটোৱে কওক চব আছে সেই তেৰি কি কুকুৰ মোৰ পেট খাইছি কি মোৰ পেট খাইছি ইয়াক মাৰি দিব ইয়াৰ দি কেমেৰা কাট কৰা তুমি অলপ শান্ত তোক মই চব দিম তোক মই পইচা দিম বুলি কৈছো না চব মাল কি চব পাবি ইটা তোক মই জিও দিওঁ সেই হিচাপে এনচাৰ দিবি এই কেমেৰা ৰেডি কৰা তো ৰাইজ আমাৰ যিখন বজালে যিজন মানুহ আছে তো তেখেতক সুধিম তো আপোনাৰ তাতে কি আছে মোক সেইটো কওক এতিয়া আমাৰ পাঠশালাত আপুনি শিক্ষা চাব চাম ৰাস্তা চাব চাম কি চাব চব চাম উন্নত মানৰ বস্তু সকলো উন্নতি আছে উন্নতি আপোনাৰ বিভাগে কি আছে নলবাৰীত খেতি তোমাৰ কথা বাদ দিয়া আমাৰো আছে কি আছে তোমাৰ কি নাই আমাৰো শিক্ষা আছে কোনটো চাইডৰ পৰা শিক্ষা তোমাৰ যাই চাইভা নাই চাইভা আমাৰ বাচ্চারা তুমি অহাই দি গেলেও স্কুল সহায় দি গেলে স্কুল উপরে দি গেলে স্কুল তলে দি গেলেও স্কুল এতিয়া হেলা বাদ দি তোহাৰ তাতে নাথাকা এটা বস্তু আমাৰ তাত আছে বৰপেটাত মিয়া তোহাৰ তাতে কোনটো মিয়া আছে তো রাইজ তো আমার নলবাৰী পাকিস্তানী চুপন না করবারি তো রাইজ আমার যিজন নলবাৰীৰ ব্যক্তি আছে তো তেওঁক আমি সুধিম তো আপনার লগত তাই বলবো এটা আমার তাতে গোটে আলু পিয়াজ চাউল গোটে হোলসেলত পাই পাই নলবাৰী কি পাই এ রনা মোমো পাঠশালাত কি পাই সেইটো কথা নহব পাঠশালাত নাপাই কি হে আপনি কয় পাঠশালাত পাই নাপাই কি শপিং মল পাই শপিং মল তুমি ক্যামেরা দি কৰা আৰু তুমি মানে কি জানা এটো থয়ে যে জিউটো তাকে কবা তোৰ ৰাইজ আমাৰ নলবাৰীৰ বিশেষ মানুহজনক সুধিম আপোনাৰ তাতে কি আছে একদম একফালৰ পৰা কওক তুমি তা মনে আমাৰ তাতে শিক্ষা আছে আছে ভাল ৰাস্তা আছে আছে আৰু আপোনাক লাগে কি সেইটো কওক লাগে এয়ারপোর্ট লাগে এয়ারপোর্ট সেইটো লাগা আছে আমাৰ তিনখান ডিষ্ট্ৰিক্টতে নাই এইটো বস্তু না তাৰমানে এটা মই আহি আছে মামা কালি
ফোন কৰা গৈছি এয়াৰপৰ্ট সেউটকে যাব সেউট মোক এটা এয়াৰপৰ্ট লগা নাই মোক এটা মেট্ৰ' ষ্টেচন লগা আছে তুমি ৰবা অসমত নাই তাৰমানে মেট্ৰ' ষ্টেচন চুপ চুপ তোৰ মামে কি বিৰাট মালদান নেকি এয়াৰপৰ্ট যে বানুব হিমন্ত মামা মুখ্যমন্ত্ৰী মামা হয় মামা তোমাৰ নিজা মামা বুলি ভাবিছিলো সেইটো মামা। মোৰো মামা আহিব তেতিয়াহ'লে মামা হয় নেকি খুৰা মামা আমাৰো আছে সেইটোৱে আমাৰো মামা তোমাক মামা নহয় চুপ, চুপ, চুপ। ইয়াৰ খুৰালে হয় হৈ দে কি পাকিস্তানী কিয় আনছ বাংলাদেশী। পাকিস্তানী। বাংলাদেশী। তো ইটাৰ ৰাইজ আমাৰ মাজত আছে বৰপেটা যিজন লাষ্ট আমি তেওঁ সুধিম তো আপোনাৰ তাতে কি কি আছে ৰাইজক কৈ দিয়ক। আমাৰ তাতে বৰপেটাত মিয়া আছে মিয়া পাকিস্তান তাতে সেইটো মানে এখন আমাৰ তাতে পাকিস্তানতে। কি লাগব বৰপেটাখন পাকিস্তান বুলি ঘোষণা কৰি দিব লাগে অতি সোনকালে চৰকাৰে অতি সোনকালে এতিয়া আমি পাঠশালা মিয়ালুমিৰ গন্ধ শুংবা নৰি পাইছি না বিৰাট সেইটো কাৰণে আমি এতিয়া আমি পাঠশালাৰ বৰপেটাই ভুল হৈছে পাঠশালা নলবাৰী কেইটা আমি মৰি যাব আদেশ দিছোঁ কিয় তোমাৰ মাৰি দিব তোমাৰ এতিয়া আমি এতিয়া মৰি যাবা এটাই দিছোঁ মৰি যাবা কিয় তাহাৰ তাতে ক'তো হ'লচেল দোকান নাই কেওটো হাৰে মিয়া কাটাই চলি থাকে কাৰণে হ'লচেল আছে আছে লুঙিৰ গন্ধ শুংবা যায় তাতে পাকিস্তান বুলি ঘোষণা কৰিব লাগে অতি সোনকালে চৰকাৰে এতিয়া আমি পাঠশালাখন চীন বুলি ঘোষণা কৰি দিব লাগে পাঠশালাত তুমি চীন ঘোষণা কৰবা অঁ তোমাৰ অত পাৱাৰ হৈছে হৈছে তোমাৰ ইমান পাৱাৰ হৈছে হৈছে হা এতিয়া পাঠশালাখন আমি চীন বুলি ঘোষণা কৰিম আপুনি নকয় গিয়া আপুনি নকয় গিয়া পাঠশালাৰ মানুহৰ তাতে বেছিকে কৰোণা হৈছে কিহত তথ্য পাতি এখন আপুনি যদি ক'বাই নৰে চুপ 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 ৰাইজ অলপমান এতিয়া আমাৰ চুপ বৰপেটা চুপ চুপ ভাঙা ৰাস্তা লাগব না তো ৰাইজ অলপমান কি নাঙল তোৰ ঘৰত টেপটেপি বেছি উতৰাব বেছি আমাৰ এই মানুহকেইজন তো এটা চমু বিৰতি লৈছোঁ বিৰতি টাইমত আমি বিৰতি নহ'ব বিৰতি নহ'ব বিৰতি হ'ব এটা লাগব লাগব পেক মাৰবা লাগব বিৰতি তো ৰাইজ 2 মিনিটৰ বিৰতি এক মিনিট হয় 1 মিনিট দি 1 মিনিটৰ বিৰতি আধা ঘণ্টাৰ বিৰতি হ'ব তোৰ ৰাইজ আমি 1 মিনিটৰ বিৰতি লৈ আধা ঘণ্টাৰ লাগে আমাক চুপ তো ৰাইজ আমি 1 মিনিটৰ বিৰতি লৈছোঁ তো আপোনালোকক পুনৰ লগ পাম চাই থাকক নিউজ লাইভ নহয় চাই থাকক নিউজ লাইভ পৰা কলিতা এতিয়া কেমেৰামেন নয়নজ্যোতি শৰ্মা হৈ যায় মই পৰা কলিতা কি আপোনাৰ দাঁতৰ আলুৰ বিষ আছে নেকি কলগেটত নিমখ আছে নেকি কলগেটত নিমখ এই নতুন কলগেট এক্টিভ চল্টত নিমখ আছে কলগেট এক্টিভ চল্টেৰে দাঁত ঘঁহিলে চাদা খালেও দাঁত ক'লা নপৰে আপুনিও কলগেট এক্টিভ চল্ট ব্যৱহাৰ কৰক আৰু নিজৰ দাঁতকেইটা চাফা কৰি ৰাখক আলুৰ বটল চালা খাইছা দে বিৰতিৰ সময়ত আৰম্ভ কৰা নেকি তো পুনৰ স্বাগতম জনাইছোঁ ৰাইজ আমাৰ টকশ্ব'লৈ তো আমি কথা পাতিছিলোঁ নলবাৰীৰ মানুহগৰাকীৰ ভিতৰত তো আপুনি কওক নলবাৰীত কি ভাল বস্তু আছে কি বেয়া বস্তু আছে কি প্ৰব্লেম পাইছে কি বনাই কি খাবা পাইছে কি খাবা বনাই কি হৈছে আপুনি চব কওক ৰাইজক প্ৰথমে আমাৰ ভাল বস্তুৰ পৰা আৰম্ভ দিওঁ মই অঁ কওক কি আছে আমাৰ তাত আছে বাঁহ বেতৰ উদ্যোগ আৰু এজন ফেমাছ মানুহ আছে আমাৰ তাত ডিম্পু বৰুৱা নমস্কাৰ জানো আমি নমস্কাৰ ইউটিউবাৰ চিনি পাওঁ আমি আৰু কিবা ভিডিঅ' চাওঁ আৰু প্ৰব্লেম অলপ চলপ নাথাকা বহুতেই আছে মানে কি ফেকলি মুটি লাইন কাটে না নলবাৰী ডিষ্ট্ৰিক্টত হয় গম পাইছোঁ তো এতিয়া ৰ'ব আপুনি মোক কি ঠাট্টা কৰলাক নাকি কথা কৰা নাই মই নিজে নলবাৰী নিজৰ মানুহৰ মাজত কাজিয়া নহয় শুনে আপুনি গুচা খাই চিকিমিকি দিলে বা ফেকলি মুটলি লাইন কাটে তো এতিয়া আপুনি ভেগলি মুটা বুলি কিয় ক'ব বেয়া কথা নহয় তো আমি গৈছোঁ দ্বিতীয় কৰা যেন ব্যক্তি মানে বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা যিজন মানুহ আহিছে তো আপুনি কওক আপোনাৰ তাতে কি ভাল বস্তু আছে কি বেয়া বস্তু এতিয়া আমাৰ তাতে মেডিকেল কলেজ আছে আপুনি মানে কম নেকি
মই ডক্টৰ আছিলো এতিয়া মোক মাৰি কিনে কাটছি মানে মই মানে প্ৰেছাৰ উঠিল মানুহ তাক মই জ্বৰৰ বেজি দি দিছিলো ভালেখিনি ডক্টৰ মানে মহান ডক্টৰে আছিল কিবা এটা পুৰস্কাৰ দিম মই তো আমাৰ তৃতীয়গৰাকী ব্যক্তি মানে বজালিছিল না তো বজালি ডিষ্ট্ৰিক্টৰ মানুহগৰাকী নহয় মানুহ কিবা হয় আৰু তো আপুনি কওক আপোনাৰ তাতে কি কি ভাল বস্তু আছে কি বেয়া বস্তু আছে একে চিষ্টেমত কৈ দিয়ক আপুনি আমাৰ তাতে বজালিত ভট্টদেৱ ইউনিভাৰ্চিটি আছে এতিয়া মই এটা কথা কওঁ বজালিৰ এটা মই বহুত জানা কথা কি আছে বজালি ভেকলি মুটলি এই বানপানী আপুনি মাৰি খাব বানপানী নহয় আপুনি ভেকলি মুটলি তই মোৰ মাৰ কৈছা কেমেৰা বন্ধ Tasre wazau ki তো গাইজ ভিডিঅ'টো চাই কেনে বোলে তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কথা মানে আমি যিটো ভিডিঅ' বনালোঁ এইটো মানে কোনো এখন ডিষ্ট্ৰিক্টক বা পাৰ্চনেলি বা ব্যক্তিগতভাৱে কাকো কোৱা নাই তো চিৰিয়াছলি নল'ব ভিডিঅ'টো এনজয় কৰিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ